আজি আমি ইতিমধ্যে 11 লাখ মহিলাক মাইক্ৰ ফাইনেন্সৰ লোনৰ ৰেহাইৰ প্ৰথম প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। কালি আৰু পৰহিৰ ভিতৰত 8খন জিলাত এই আঁচনিৰ চেক প্ৰদানৰ কাম সমাপ্ত হ'ব। যিসকলে লোন ঘূৰাই দিব পৰা নাই তেওঁলোকৰ বাবে এটা পৰ্টেল মুকলি হ'ব কম্পিউটাৰত। তাতে আবেদন হ'ব। আবেদনৰ ওপৰত ভিত্তি কৰি ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি আমি বেংকক টকাখিনি ঘূৰাই দিম। বেংকে ক্লিয়াৰেন্স চাৰ্টিফিকেট দিব আৰু সেইখিনি আমি বিতৰণ কৰি দিম। এইটো হ'ল দ্বিতীয় পৰ্যায়ৰ কাৰণে। আজি আঁচনিখন তেজপুৰত আমি শুভাৰম্ভ। মাৰ্চ মাহৰ ভিতৰত গোটেইকেইখন জিলাতে আমি চেক দিম সেইসকলক যিসকলে নিয়মীয়াকৈ লোন ঘূৰাই আছিল। কাৰণ লোন ঘূৰাই নিদিয়াসকলৰ সহায় কৰাৰ আগতে লোন ঘূৰাই থকাসকলক কিবা এটা কৰাটো আটাইতকৈ বেছি প্ৰয়োজনীয় আছিল। 11 লাখ লোন ঘূৰাই দি থকা মহিলা তেওঁলোকক মাৰ্চৰ ভিতৰত আমি 25,000 টকা পৰ্যন্ত চেক দি পেলাই আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম।